মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ। আহা আজি আমি এটা নতুন বিষয়ৰ পাঠদানেৰে আমাৰ অনলাইন পাঠদান কাৰ্যসূচী আৰম্ভ কৰোঁ। আশা কৰোঁ তোমালোকে খুব মনোযোগেৰে আমাৰ পাঠদান গ্ৰহণ কৰি সহযোগিতা আগবঢ়াবা। গতিকে তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আৰু সহযোগিতা কামনা কৰি মোৰ এটা নতুন বিষয়ৰ পাঠদানেৰে আজিৰ অনলাইন পাঠদান কাৰ্যসূচী আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ অৰ্থবিজ্ঞানৰ প্ৰথমখন কাকতৰ তৃতীয়টো অধ্যায় উৎপাদন আৰু ব্যয় এই সম্পৰ্কে আমি আলোচনা কৰি আছিলোঁ আৰু ইতিমধ্যে আমি উৎপাদন ফলন সম্পৰ্কে আলোচনা কৰিছোঁ। হ্ৰস্বকাল আৰু দীৰ্ঘকালত বিষয়ে আমি আলোচনা কৰিছোঁ। এতিয়া এই উৎপাদন ফলনৰ লগত সম্পৰ্কিত যিটো হ্ৰস্বকালৰ উৎপাদন হ্ৰস্বকালৰ উপাদান আৰু উৎপাদনৰ মাজৰ সম্পৰ্কৰ যিটো বিধি, সেই বিধিটোক কোৱা হৈছে উৎপাদনৰ পৰিৱৰ্তনশীল অনুপাত বিধি। অৰ্থাৎ হ্ৰস্বকালত উপাদান আৰু উৎপাদনৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰিবলৈ অৰ্থনীতিৰ যিটো বিধি আলোচনা কৰা হয় তাকেই পৰিৱৰ্তনশীল অনুপাত বিধি বোলে। আজি আমি এই বিধি সম্পৰ্কে কিছু কথা আলোচনা কৰিম। এই বিধি মতে উৎপাদনৰ আন সকলো উপাদান স্থিৰ থকা অৱস্থাত পৰিৱৰ্তনশীল উপাদানৰ প্ৰয়োগ বৃদ্ধি গৈ থাকিলে প্ৰথমে গড় উৎপাদন আৰু প্ৰান্তিক উৎপাদন ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি পায়, তাৰ পৰৱৰ্তী কালত ক্ৰমহ্ৰাসমান হাৰত বৃদ্ধি পায় আৰু শেষত ঋণাত্মক হাৰত বৃদ্ধি পাবলৈ ধৰে। গতিকে এই বিধিটোত আমি তিনিটা স্তৰ দেখিবলৈ পাম। যে মনত ৰাখিব লাগিব কেইটামান অভিধাৰণা মনত ৰাখিব লাগিব। সেই অভিধাৰণাকেইটা হৈছে, প্ৰথম কথাটো হৈছে যে কেৱল এটা উপাদানহে পৰিৱৰ্তনশীল, উৎপাদনৰ অন্যান্য উপাদানবোৰ কিন্তু অপৰিৱৰ্তিত থাকিব। দ্বিতীয়তে কোৱা হৈছে অভিধাৰণাত যে পৰিৱৰ্তনশীল উপাদানৰ গোটসমূহ সমগুণ সম্পন্ন বা সমগুণধৰ্মী হ'ব লাগিব। তৃতীয়তে কোৱা হৈছে যে উৎপাদন প্ৰযুক্তিৰ কোনো পৰিৱৰ্তন হ'ব নালাগিব। আৰু শেষত কোৱা হৈছে যে এই বিধিটো কেৱল হ্ৰস্বকালতহে কাৰ্যকৰী হ'ব, কাৰণ আমি জানো যে দীৰ্ঘকালত কি হয়, সকলোবোৰ উপাদানেই পৰিৱৰ্তনশীল হৈ যায়। এতিয়া আমি এই তত্ত্বটো ব্যাখ্যা কৰিবলৈ যাওঁতে এখন তালিকাৰ যদি আমি সহায় লওঁ, তালিকাখনত আমি কেৱল এটা গোট উৎপাদনৰ এটা উপাদানক আমি পৰিৱৰ্তনশীল বুলি ধৰি ল'ম, সেইটো হ'ল শ্ৰমিক। আৰু তাৰ লগতে আমি মুঠ উৎপাদন, গড় উৎপাদন আৰু প্ৰান্তিক উৎপাদন যদি নিৰ্ণয় কৰা এখন তালিকাৰ সহায়ত আমি গোটেই কথাটো ব্যাখ্যা কৰোঁ, তেতিয়াহ'লে আমাৰ বিধিটো অতি সহজে আমাৰ বোধগম্য হ'ব, আমি সহজে বুজি পাম। উদাহৰণস্বৰূপে আমি এখন তালিকা তোমালোকে স্ক্ৰীণত দেখিবলৈ পাবা। ইয়াত আমি শ্ৰমিক পৰিৱৰ্তনশীল উপাদান হিচাপে লৈছোঁ আৰু শ্ৰমিকক আমি বৃদ্ধি কৰি গৈ থাকিলে দেখিম যে 1ৰ পৰা 2, 2ৰ পৰা 3, 3ৰ পৰা 4, 4ৰ পৰা 5, 5ৰ পৰা 6, 6ৰ পৰা 7 এনেদৰে শ্ৰমিকৰ পৰিমাণ বৃদ্ধি গৈ থাকোঁ, তেতিয়া দেখিম যে মুঠ উৎপাদনো ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰে। মুঠ উৎপাদনৰ লগে লগে গড় উৎপাদনো বৃদ্ধি হয়, প্ৰান্তিক উৎপাদনো বৃদ্ধি হয়। কিন্তু এই বৃদ্ধিৰ হাৰটো কি হয়, প্ৰথম অৱস্থাত ক্ৰমবৰ্ধমান, তাৰপিছত ক্ৰমহ্ৰাসমান আৰু তাৰপিছত কি হয়, ঋণাত্মক ধৰ্মী হয়। তিনিটা স্তৰত আমাৰ এই উৎপাদনৰ বিধিটো কাৰ্যকৰী হয়। গতিকে এই বিধিটোক কোৱা হৈছে উৎপাদনৰ পৰিৱৰ্তনশীল অনুপাত বিধি। এতিয়া প্ৰথমতে চোৱা, তোমালোকে শ্ৰমিকৰ গোট এটা হওঁতে মুঠ উৎপাদন 8, গড় উৎপাদনো 8, প্ৰান্তিক উৎপাদনো 8। 1ৰ পৰা 2 হওঁতে মুঠ উৎপাদন হ'লগৈ 20, গড় উৎপাদন হ'ব 10 আৰু প্ৰান্তিক উৎপাদন হ'ব 12। আমি ইতিমধ্যে নিৰ্ণয় কৰিবলৈ শিকিছোঁ যে মুঠ উৎপাদন বৃদ্ধিও হয়, কেনেদৰে হয় আমি দেখিছোঁ। এতিয়া গড় উৎপাদন কেনেকৈ নিৰ্ণয় কৰে, যে উৎপাদনৰ মুঠ উৎপাদনক পৰিৱৰ্তনশীল উপাদানৰ পৰিৱৰ্তনে যদি হৰণ কৰা হয়, তেতিয়া আমি গড় উৎপাদন পাম। আৰু মুঠ উৎপাদনত যিমান বৃদ্ধি হয়, শ্ৰমিকৰ গোট বৃদ্ধিৰ লগে লগে মুঠ উৎপাদনত যি হাৰত বৃদ্ধি হয়, সেই বৃদ্ধিটোৱে হৈছে অতিৰিক্ত গোটৰ বৃদ্ধিৰ লগে লগে শ্ৰমিকৰ গোটৰ অতিৰিক্ত বৃদ্ধিৰ লগে লগে মুঠ উৎপাদনত যিমান বৃদ্ধি হয়, সেয়াই হৈছে প্ৰান্তিক উৎপাদন। এতিয়া মুঠ উৎপাদনক যদি প্ৰথম আমি শ্ৰমিকৰ সংখ্যাৰে ভাগ কৰিলে আমি গড় উৎপাদনকেইটা পাম। প্ৰথমটো এতিয়া 8ক 1ৰে হৰণ কৰিলে 8 পাম, দ্বিতীয়টো 20ক 2ৰে হৰণ কৰিলে 10 পাম, 36ক 3ৰে হৰণ কৰিলে 12, এনেদৰে আমি গড় উৎপাদনবিলাক পাম। ঠিক সেইদৰে মুঠ উৎপাদনত শ্ৰমিকৰ গোট বৃদ্ধিৰ 1ৰ পৰা 2 হওঁতে 8ৰ পৰা 20 হ'ল, গতিকে কিমান বাঢ়িলে, 12 বাঢ়িছে, সেইটো প্ৰান্তিক উৎপাদন। 2ৰ পৰা 3 হওঁতে 20ৰ পৰা 36 হৈছে, 16টা গোট বাঢ়িছে উৎপাদনত, গতিকে সেইটো হ'ব প্ৰান্তিক উৎপাদন। এনেদৰে আমি কি হ'ব, মুঠ উৎপাদনৰ পৰা গড় উৎপাদন আৰু প্ৰান্তিক উৎপাদন নিৰ্ণয় কৰি ল'ম। আৰু এই তালিকাখনকে যদি আমি চিত্ৰৰ সহায়ত উপস্থাপন কৰোঁ লেখ কাগজত, X অক্ষত যদি আমি শ্ৰমিকৰ পৰিমাণ আৰু Y অক্ষত যদি উৎপাদনৰ পৰিমাণ আমি নিৰ্ণয় কৰোঁ, তেতিয়া আমি চিত্ৰত দেখুওৱাৰ এটা চিত্ৰ আমি দেখিবলৈ পাম। মুঠ উৎপাদন ৰেখা, গড় উৎপাদন ৰেখা আৰু প্ৰান্তিক উৎপাদনৰ ৰেখা। আমি চিত্ৰত OX অক্ষত শ্ৰমিকৰ পৰিমাণ আৰু OY অক্ষত উৎপাদনৰ পৰিমাণ যদি দেখুৱাওঁ,
দেখুৱালে আমি দেখিবলৈ পাম যে প্ৰথম স্তৰত হৈছে ক্ৰমবৰ্ধমান স্তৰ, য'ত কি হৈছে শ্ৰমৰ ব্যৱহাৰ বৃদ্ধিৰ লগে লগে প্ৰান্তিক উৎপাদন বৃদ্ধি হৈছে, গড় উৎপাদনো বৃদ্ধি হৈছে। গতিকে এই স্তৰটো উৎপাদন বৰ্ধিত হাৰত উপলব্ধ। দ্বিতীয় স্তৰত কি হৈছে স্থিৰ উৎপাদন প্ৰাধান্য কমি যায় বাবে গড় উৎপাদন আৰু প্ৰান্তিক উৎপাদন উভয়ে হ্ৰাস পায়। গতিকে মুঠ উৎপাদন সৰ্বোচ্চ হয় আৰু প্ৰান্তিক উৎপাদন শূন্য হয়। ই হৈছে উৎপাদনৰ ক্ৰমহ্ৰাসমান স্তৰ। আৰু তৃতীয় স্তৰত কি হৈছে উৎপাদন আৰু প্ৰান্তিক উৎপাদন আটাইবোৰ ৰেখা কি হৈছে নিম্নগামী হয়। ইয়াত প্ৰান্তিক উৎপাদন ঋণাত্মক হয় আৰু সেয়েহে ঋণাত্মক প্ৰতিদানৰ স্তৰ। এনেদৰে আমি তিনিটা স্তৰত কি হয় উৎপাদনৰ পৰিৱৰ্তনশীল অনুপাত বিধিটো ব্যাখ্যা কৰিব পাৰোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ আৰু বিশেষ আলোচনা নকৰি ইমানতে আমি এই বিষয়টোৰ সামৰণি মাৰিছোঁ।